আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আজি বিৰাট গৰম হয় কিন্তু উপায় নাই মোৰ কেইটামান কাম আছে সেইকাৰণে মই ৰাতিপুৱাই উঠি ড্ৰেছ কৰি ৰৈ আছো আৰু দেউতাৰ লগত মই এতিয়া ওলাই যাম আৰু লগতে মই আপোনালোকক দেখুৱাই যাম মোৰ কি কাম আছিল মই ক'ত গলো আৰু মই কি কিনিলো আৰু তাৰ পৰা ঘূৰি আহি ঘৰত মই এটা ড্ৰিংকস বনাম ড্ৰিংকসটো স্বাস্থ্যৰ বাবে বহুত উপকাৰী আৰু মই আপোনালোকক কৈ যাম সেই ড্ৰিংকসটো কেনেকৈ বনায় ঠিক আছে বন্ধুসকল বলক মই এতিয়া ক'ত যাওঁ আৰু কি কিনিম আৰু ঘূৰি আহি মই কেনেদৰে ড্ৰিংকসটো বনাম আপোনালোকক দেখুৱাই যাওঁ এয়া মই বাহিৰলৈ ওলাই আহি গেট খুলি যাবলৈ লৈছো বাহিৰত বিৰাট গৰম হয় কিন্তু উপায় নাই পৰিস্থিতি খুব বেয়া সেয়েহে দেউতা আৰু মই দুয়ে মুখত মাস্ক মাৰি এনেদৰে ওলাই আহিছো আহি আমি প্ৰথমে সোমালো চাংকাকতি হৈছে যোৰহাটৰ এখন ফেমাছ কিতাপৰ দোকান য'ত স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলো ধৰণৰ কিতাপ ইয়াত পোৱা যায় মোৰ যিহেতু কেইখনমান কিতাপ কিনিবলগীয়া আছিলে সেয়েহে কেইখনমান কিতাপ কিনি আমি পুনৰ সোমালো আপনা বজাৰত মানুহৰ কিছু ভিৰ তথাপিও আমি দুয়ো ভিতৰলৈ সোমাই গলো সোমায়ে মই আপোনালোকক আপনা বজাৰৰ ভিতৰৰ পৰিৱেশ এয়া দেখাবলৈ চেষ্টা কৰিছো চাওকচোন ইমান ধুনীয়াকৈ ইয়াত বস্তুবোৰ সজাই থৈছে তাৰপিছত আহিলো আমি চেণ্ট্ৰেল বেংকলৈ বেংকত এটা দীঘলীয়া শাৰী তাত কাম শেষ কৰিয়ে আমি পুনৰ ঘৰলৈ উভতি আহিলো ঘৰলৈ আহি থাকোঁতে দেউতাই ক'লে ঘৰলৈ কেইটামান মিঠাই লৈ যায় সেয়েহে হোটেলত সোমাই আমি কেইটামান মিঠাই আৰু এপেকেট ভুজিয়া কিনি পুনৰ ঘৰলৈ ঘূৰি আহিলো ঘৰত আহি অলপ ফ্ৰেছ হৈ মই ড্ৰিংকসটো বনাবলৈ বস্তুখিনি ৰেডি কৰি লৈছো এয়া প্ৰথমে আমি লৈছো এটা সুগাৰ চিৰাপ য'ত পানীখিনি উতলিবলৈ দি তাত অলপমান চেনি দি ভালদৰে উতলাৰ পিছত চিৰাপটো ৰেডি কৰি লৈছো এয়া হৈছে নেমু ৰস আৰু এয়া হৈছে মছলা য'ত আমি ব্যৱহাৰ কৰিছো চাট মছলা আৰু এয়া হৈছে জিৰা আৰু জালুকৰ গুড়ি কেইটুকুৰামান বৰফ আৰু এয়া হৈছে সোডা তাৰপিছত এটা গিলাছত 2 চামুচ আমি চিৰাপ দি তাত কেইটামান বৰফৰ টুকুৰা দি তাৰপিছত নেমু ৰস দি দিছো তাৰপিছতে আমি কৰি ৰখা মছলাখিনি দি ভালদৰে লৰাই পুনৰ চিৰাপ 2 চামুচ দি এনেদৰে লৰাই দিছো এনেদৰে অলপ সময় লৰোৱাৰ পিছত সোডাখিনি দি ভালদৰে পুনৰ আকৌ এবাৰ লৰাই দিছো এনেদৰে লৰাই দিয়াৰ পিছত অলপ সময়ৰ পিছত পুনৰ অলপমান চাট মছলা এনেদৰে ওপৰত দি দিছো আমাৰ ড্ৰিংকসটো ৰেডি হৈ গৈছে চাওক বন্ধুসকল অতি কম সময়ৰ ভিতৰতে আমি এই ড্ৰিংকসটো ৰেডি কৰিছো আৰু এই ড্ৰিংকসটো এচিডিটি থকা মানুহে দিনত এবাৰকৈ খালে ভাল হয় মোৰ জুচটো ৰেডি হৈ গৈছে আৰু দেখিবলৈ কালাৰটো বিৰাট ধুনীয়া হৈছে একদম বাহিৰত বনোৱাৰ নিচিনা মই এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে খাবলৈ সঁচাকে বিৰাট টেষ্টি হৈছে খাবলৈ আৰু এইটো স্বাস্থ্যৰ বাবেও বিৰাট ভাল হয় আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা পালে ঠিক আছে আজিলৈ মই মোৰ ব্লগটো ইমানতে সামৰিছো পুনৰ আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহিম ঠিক আছে বন্ধুসকল মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব ঠিক আছে বন্ধুসকল আজিলৈ বাই বাই